এই চাউল নাই দেখোন। এই বজাৰৰ পৰা চাউল কেইটা লৈ আনো। ক'ত যোৱা? এই বজাৰত যাওঁ চাউল আনিবলৈ। যোৱা জলদি আহিবা দেই। ইমান দেৰি হ'ল কিয় বা অহা নাই? ৰহ চাই আহোঁগৈ। কিবা এটা হৈছে, অকণমান লৈ যাওকচোন হস্পিটেললৈকে। ঠেলাত লৈ গৈছে। পানী এতিয়া কি কৰোঁ? মানুহজনীক কেনেকৈ বচাওঁ? কিবা বোলে ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। ইমান টকা ক'ত পাম? ক'ত যাম? কেনেকৈ পাম? এটা কাম কৰিব লাগিব। আমাৰ গাঁৱত ধনী মানুহ কেইঘৰ তাতে যায়, দুই এক পইচা যি পাৰোঁ সহায় বিচাৰিব লাগিব। মই সেইটোকে বিচাৰিম। সকলোকে সহায় বিচাৰি যাম কালি। এই মায়া সংসাৰত কেলৈ জনম দিলা হে দয়াময় হৰি ওচৰাশী নৰকৰ কথা মই শুনিলে আগলৈ নচলে। বাইদেউ
বাইদেউ কোন? বাইদেউ কোন? মই দিয়ক বাইদেউ নুখুলবি, নুখুলবি। কিয় আহিছা? বাইদেউ মোক এটা সহায় লাগিছিল মোৰ মানুহজনী তোৰ দৰে মানুহ পইচা দিলে মোৰ কি হ'ব? নাই যা বেছি যা। বাইদেউ নাই 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 যা। অকণমান সহায় কৰক বাইদেউ নাই নৰো যা। ক'ৰ পৰা যে আহে এই ভিক্ষুকবিলাক নাজনো আৰু। ক'ৰ পৰা আহিছে সদায় আহে দেখোন। সিহঁতৰ বেপাৰে বেছি নিদিয়ে সিমান। বাইদেউ অ' বাইদেউ মোক এটা সহায় লাগিছিল বাইদেউ সহায় কি সহায়? মানে সহায় কৰক বাইদেউ মই তোমাক কি সহায় কৰিম? পইচা কি এনেই আহিছে নেকি? পইচাটো এনেই অহা নাই ন? তোমাক মই ক'ৰ পৰা পইচা দিম? আজি তুমি আহিবা, কালি কোনোবা আহিব, এনেকে সদায় সদায় বেলেগক পইচা দি থাকিম নেকি? আমিওতো ইনকাম কৰিয়ে আনিছো ন, তোমালোকক দি থাকিলে আমাৰ হাতত থাকিব কি? আৰু যোৱা বাইদেউ তুমি কিবা ইয়াৰ এটা পৰা। সহায় কৰক যি পায় মই একো সহায় কৰিব নোৱাৰো, তুমি ইয়াৰ পৰা যোৱা এতিয়া। ক'ৰ পৰা যে আহে নহয় এইবোৰ? অশান্তি কৰি দিয়ে একদম দেই। দাদা কোৱাচোন কি হ'ল কোৱা দাদা মোক সহায় লাগিছিল অকণমান মোৰ হে ভগৱান এইজন মানুহে অকণ পইচা দিলে ভাল আছিল খেদিয়ে দিয়ে নেকি হে কৃষ্ণ ভগৱান যাতে সহায় পাওঁ এইটো লোৱা ধন্যবাদ ভাল কৰি যাব দেই দাদা এনে দিনকাল বেয়া হে ভগৱান কিবাকে 10,000 টকা এটা পালোঁ বাকী 20,000 মান টকা ক'ত পাওঁ হে প্ৰভু কৃষ্ণ দাদা কি হৈছে মোৰ মানে মোৰ দাদা এজনে এই 10,000 টকা দি সহায় কৰিছে আপোনালোকে কিবা এটা সহায় কৰক দাদা অলপ দাদা সেইটো আপোনালোকে আপোনালোকে কি কৰিছে দাদা পইচা ল দাদা দাদা মোৰ পইচাটো দিয়ক দাদা মই নহ'লে কেনেকৈ বচাম মই মানিছো দাদা দাদা এয়াই হৈছে মানুহ কোনোবাই সহায় কৰিছে আৰু কোনোবাই বা দিব নোৱাৰে উল্টাই খায় মই এতিয়া কি কৰিম মই এতিয়া ক'ত যাম এতিয়া ৰাতি হৈছে এতিয়া ঘৰত যাওঁ কালিলৈকে কিবা এটা চাম আজি 2 দিন পাৰ হৈ গ'ল তেওঁ তেনেকেই পৰি আছে ভগৱানে আজি ক'ৰবাত অকণমান পইচাৰ সহায় মিলালে ভকত নামে
দাদা মোৰ মানুহজনীৰ বেমাৰ হৈছে সিদিনাখন এক্সিডেণ্ট হৈছিল চিকিৎসা কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন দাদা কিবা এটা সহায় কৰক দাদা নাই নাই পইচা নহ'ব দাদা কিবা এটা সহায় কৰক দাদা সহায় নকৰা নাই কিয় এনেকৈ অপব্যৱহাৰ কৰা এনেকৈ অপব্যৱহাৰ কৰিব নাপায় নহয় সেই পইচা কাছত লাগ এনেই আহিছে নেকি সেই যা তুমি কিয় পইচা খুজিছা মানুহজনক এই যে নামঘৰখন দেখিছা সেইখন নামঘৰৰে মই দেউৰী আৰু সেইখন নামঘৰতে মই নামঘৰটোৰ সেৱা শুশ্ৰূষা কৰি যিখিনি টকা পাওঁ সেইখিনি মই তোমাক দিম হ'ব তুমি তোমাৰ পত্নীক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰা মই তোমাৰ ঘৰত গৈ আছোঁ যোৱা মই যাওঁ আজি মানুহজনীক হস্পিটেলত নিব লাগিব তুমি চিন্তা কৰিব নালাগে এজন মানুহে আমাক পইচা দিব তোমাক মই হস্পিটেলত লৈ যাম তুমি ভাল হৈ যাবা আগৰ দৰে হ'বা কল্পনা তোমাৰ কি হ'ল কল্পনা চাওক কি হ'ল মানুহজনী ঢুকাই থাকিল কি হ'ল অকালতে মৃত্যু হ'ল কাৰ ঘনীয়েকৰ মৃত্যু হ'ল দৰিদ্ৰ ভিকহু মানুহ এজনৰ ঘৈণীয়েকৰ পইচাৰ অভাৱত মৃত্যু হ'ল তাতে আমাৰ কি হ'ল নিজৰ ঘৰৰ মানুহকেইটা ভালে থাকিলেই হ'ল আমাৰ কি হ'ল দায়ী কোন আপোনালোক একেখন গাঁৱৰ মানুহ হয় 2 পইচা সহায় কৰিব নোৱাৰিলে আপোনালোকে কিন্তু মইতো বৈৰাগী মইতো পাগল মোৰ ঘৰত কোনো নাই মোৰ কথা কোনো নুশুনে বাপু ইয়াতে 10,000 টকা আছে এইকেইজন মানুহক মাতি কিনে মাংসই ভাতে ৰান্ধি ঘৈণীজনীৰ শ্ৰাদ্ধ পাতি এওঁলোকক বিদায় দিবা কাৰণ এইখনেই আজিকালি সমাজ